কৈ দিম। অন্য এটা বিষয় তামোলপুৰলৈ যিহেতু আছে আপুনি যিমানবাৰ আহিছে ৰাইজক উন্নয়নমূলক কামখিনি আগুৱাই দিছে, কিন্তু যোৱা 2025 চনত তামোলপুৰত হাতীৰ আক্ৰমণত প্ৰায় 21গৰাকী লোক নিহত হৈছে। ইয়াৰ এটা সমাধান কৰিব নোৱাৰে নেকি? কাৰণ এইটো চাওক, নেপিয়াৰক বাদ দিতো বহুত বেছি সমাধান নাই, আৰু হাতীক আজিকালি ফান্দি ধৰিবও নিদিয়ে সুপ্ৰিম কোৰ্টে। বিভিন্ন জেগাত নেপিয়াৰ গ্ৰাছ ৰুই হাতীৰ মানুহ আৰু হাতীৰ সংঘাত কমা আমি দেখা পাইছোঁ, বিশেষকৈ নগাঁৱত। মই ভাবোঁ যে তামোলপুৰৰ ৰাইজেও অলপ এই দিশত চিন্তা কৰাটো ভাল। হাতীয়ে খাদ্য পালে খেদি নাহে, হাতীক খাদ্য দিয়াটো এটা মানুহৰ দায়িত্ব ধৰণৰ হৈছে। নহ'লে তেওঁলোকে এবাৰ যদি কোনোবা ঘৰত সোমায়, ভাত পালে, ভাতৰ লগত যদি আমাৰ ঘৰচীয়া বস্তুটো যদি পাই যায়, তেতিয়াহ'লে হাতীৰ পূৰা নিচা লাগি যায় আৰু হাতী সেই জেগাত ঘূৰি ঘূৰি আহি থাকে। বন বিভাগে যি পাৰে কৰি আছে, কিন্তু ইয়াতে আমি এটা নেপিয়াৰ হাতীয়ে খাই ভাল পায়, গতিকে হস্তিবন্ধু যিটো প্ৰজেক্ট আছিল নগাঁৱত বহুত সফলো হৈছে, আৰু বাকী ছ'লাৰ ফেন্সিং আদি যি লাগে আমি কৰি দিম। বিজেপিৰ প্ৰাৰ্থী তালিকা মই ভাবোঁ যে 10 মাৰ্চৰ আগতে ওলাই যাব। ইলেকশ্যনৰ ডেটটোৰ কাৰণে আমি ৰখি আছোঁ। গোৰেশ্বৰৰ অভাৰব্ৰিজো ইলেকশ্যনৰ আগতে আধাৰশিলা হৈ যাব। মই খবৰটো পাইছোঁ, পুলিচক মই চিৰিয়াছলি তদন্ত কৰিব দিছোঁ। হ'ব।